এয়া আমাৰ ৰিজৰ্টলৈ অহা ৰাস্তা আপোনালোকে আহি থাকিলে কহৰা পাৰ হৈ ৰয়েল ডি কাছা ৰিজৰ্ট পাৰ হ'ব পাৰ হৈ আহি আপোনালোক এনেকৈ গৈ থাকিব বেছি দূৰ নহয় ইয়াৰ পৰা মাত্ৰ আপোনাৰ 1 কিলোমিটাৰ হ'ব কহৰাৰ পৰা আহি আপোনালোকে এইখিতে এনেকৈ চাইনবোৰ্ড এখন পাব ইকো কেম্পলৈ সোমাই যোৱা ৰাস্তা তাৰ পৰা বেছি নহয় আপোনাৰ 150 মিটাৰ এফালে টাৰ্ণিং সোমাই যাব সোমাই গৈ কি এয়া পাই গ'ল